এটি গীত গোৱাৰ পৰিৱেশ তাতে ডক্টৰ ভূপেন হাজৰিকাৰ এই সেতুৰ কাষত ঢলা শদিয়াৰ এই সুন্দৰ পৰিৱেশত আৰু ইমান সেউজীয়াৰ মাজত আৰু গোটেই সোণালী হৈ আছে হালধীয়া হৈ আছে গোটেই পথাৰ গতিকে খুব মুকলি মনেৰে খুব ধুনীয়া এটা অনুষ্ঠানত ভাগ ল'বলৈ পোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু ৰাইজকো খুব ভাল এটা অনুভৱ পাব বুলি আশা কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই উপস্থিত আছোঁ ঢলা শদিয়া সংযোগী ডক্টৰ ভূপেন হাজৰিকা সেতুৰ তলত থকা সুধাকণ্ঠ সেউজ পামত। এইবাৰ ভোগালী ভূপেনদাৰ নামত NK টিভিৰ উদ্যোগত আয়োজিত এটি অনুষ্ঠানত বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গীতেৰে মাতেৰে সুধাকণ্ঠ সেউজ পামত আয়োজিত এই অনুষ্ঠানটিৰ কিছু দৃশ্য আপোনালোকক দেখাওঁ। বিশ্ববৰণ্য ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল এই শদিয়াতেই আৰু সেয়েহে মহান শিল্পীজনালৈ স্মৃতি হিচাপে ঢলা শদিয়া সংযোগীৰ তলত থকা এইখন নতুনকৈ স্থাপন কৰা সুধাকণ্ঠ সেউজ পাম। দুৰন্ত গতিত কৃষি বিপ্লৱ বিধায়ক বলিন চেতিয়াদেৱৰ সবল নেতৃত্বত 126 নং শদিয়া বিধানসভা সমষ্টিত নতুনকৈ আৰম্ভ কৰিবলৈ লোৱা হৈছে সেউজ কৃষি বিপ্লৱ। মাহিৰ অনুষ্ঠান কৰিবলৈ ইয়াত ফুলে ডগৰে নহয়, ডক্টৰ ভূপেন হাজৰিকাৰ গীত, ভূপেন হাজৰিকাৰ কথা, ভূপেন হাজৰিকাৰ কবিতাৰে সমৃদ্ধ কৰিব খুজিছোঁ। প্ৰিয় দৰ্শক, মই আপোনালোকক জনাওঁ প্ৰতিটো দুমাহীত অন্ততঃ মই য'ত কাম কৰিম সেই অনুষ্ঠানত দুমাহীৰ দিনা আমি অসমৰ এগৰাকী এগৰাকী বিখ্যাত শিল্পীক নিৰ্বাচিত কৰি তেওঁৰ গীত আৰু কথাৰ আমি আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আজি আমি NK টিভিত সেয়া আৰম্ভণি হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ গীত আৰু নৃত্যৰ চৰ্চা আমি দুমাহীৰ দিনা কৰিছোঁ। বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান, মোৰ গান কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান, মোৰ গান বহু আস্থাহীনতাৰ বিপৰীতে। কণ্ঠত থাকিব ডক্টৰ ভূপেন হাজৰিকাৰ গান, এটা অনুভৱ কাষৰ পৰা প্ৰাকৃতিক পৰিৱেশৰ মাজত ভূপেন দাৰ গানটো আহক আমি শুনি লওঁ। বন্ধুসকল, দেখিছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সেউজ পামত ইয়াত যিসকল যুৱ কৃষক বন্ধু জড়িত হৈ আছে তেওঁলোকে খুব সুন্দৰকৈ আলুৰ খেতি কৰিছে। এইখিনি দিছে আপোনালোকে, এইখিনি আমাৰ অসমীয়া বিলাহী আলু বুলি কওঁ, ঠাইভেদে গুটি আলু বুলিও কয়। খুব ভাল হৈছে। বতৰ খৰাং হোৱাৰ বাবে এবাৰ আলু খেতি অলপ বেয়া হৈছিল যদিও একেবাৰে বেয়া বুলিব নোৱাৰি, খুব সুন্দৰ খেতিখিনি হৈছে। আৰু সেই সুদূৰলৈ ইফালে দেখিছে এইটো পুখুৰীৰ পাৰটো, খুব ডাঙৰকৈ এটা পুখুৰী খান্দিছে। নতুনকৈ আৰম্ভণি কৰা যিহেতু এখন ফাৰ্ম, অহা বছৰৰ পৰা ইয়াত উৎপাদন বহুখিনি বাঢ়িব। সেইখিনিতে দেখিছে গীতেৰে মাতেৰে যিহেতু অনুষ্ঠানটো হৈছিলে, সেই অনুষ্ঠানটোৰ কাৰণে বিভিন্ন ঠাইৰ পৰা নৃত্যশিল্পী আহিছিলে, লগতে গায়িকাও আহিছিলে। খুব এটা সুন্দৰ ভাল লগা পৰিৱেশ। এনেকুৱা অনুষ্ঠানত উপস্থিত থাকি আজি মনটো খুবেই ভাল লাগিলে। দেখিছে সেইফালে ঢলা শদিয়া সংযোগী দীঘল দলং আৰু তাৰ তলতে থকা ঢলা শদিয়া বনভোজস্থলীৰ শদিয়া সংযোগী ডক্টৰ ভূপেন হাজৰিকা সেতু আৰু তাৰ ঠিক তলতে নৈ কাষত শদিয়াৰ বনভোজস্থলীডোখৰ আৰু তাৰ কাষতে ডক্টৰ সুধাকণ্ঠৰ সেউজ পাম। আৰু এই সেউজ পামতে আজি NK টিভিৰ দ্বাৰা আয়োজিত এইবাৰ ভোগালী ভূপেনদাৰ নামত অনুষ্ঠানটি আয়োজন কৰা হৈ আছে। এটি গীত গোৱাৰ পৰিৱেশ তাতে ডক্টৰ ভূপেন হাজৰিকাৰ এই সেতুৰ কাষত ঢলা শদিয়াৰ এই সুন্দৰ পৰিৱেশত আৰু ইমান সেউজীয়াৰ মাজত আৰু গোটেই সোণালী হৈ আছে হালধীয়া হৈ আছে গোটেই পথাৰ গতিকে
খুব মুকলি মনেৰে খুব ধুনীয়া এটা অনুষ্ঠানত ভাগ ল'বলৈ পোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু ৰাইজকো খুব ভাল এটা অনুভৱ পাব বুলি আশা কৰিছোঁ। দোমাহীত ডক্টৰ ভূপেন হাজৰিকা হয়, কিমান প্ৰাসংগিক যেন লাগে জিনা ৰাজকুমাৰী? আচলতে ডক্টৰ ভূপেন হাজৰিকাৰ গীত বুলি ক'লে মই নহয়, প্ৰতিজন ব্যক্তি অসমীয়াৰ তেজত আমাৰ প্ৰতিটো গীতৰে এটা ছবি আছে, এখন পটভূমি আছে। আৰু তেওঁৰ গীতৰ মাজত প্ৰতিটো ক্ষেত্ৰতেই আমাৰ সামাজিক হওক, অৰ্থনৈতিক হওক, আমাৰ প্ৰেমৰ হওক, আমাৰ আধ্যাত্মিক হওক, আমাৰ ভাতৃত্ববোধ হওক, আমাৰ ঐক্য অনৈক্য হওক, গোটেইবোৰ বিষয়ে সানিবদ্ধ হৈ আছে। আৰু তেনেস্থলীত এনেকুৱা এটা পৰিৱেশত একেবাৰে সুগম হৈছে বুলি মই ক'ব পাৰোঁ। মই সদায় এটা কথা ভাবোঁ যে জন্মদিন আৰু মৃত্যুদিনতে কাৰোবাক সোঁৱৰিব লাগিব, তেনে কথা হ'ব নোৱাৰে। নতুন প্ৰজন্মক আমি মাজে মাজে সোঁৱৰাই থাকিব লাগিব, নহয় জানো? আচলতে আজিৰ এই গোটেই পৰিৱেশটোত মই যিখিনি অনুভৱ মোৰ সঁচাকৈ ভাল লাগিছে, কাৰণ বেলেগ বেলেগ ঠাইৰ পৰা সকলো আহি ইয়াত একত্ৰিত হৈ এনে এটা অনুষ্ঠান ভাগ লোৱাটো আৰু এটা ৰাইজক খুব ধুনীয়া এটা পৰিৱেশ দিয়াৰ আপুনি চেষ্টা কৰিছে। ধন্যবাদ জনাইছোঁ। তেন্তে প্ৰিয় দৰ্শক, আহক এইবাৰ বন্ধুসকল, আজিৰ এই অনুষ্ঠানটোত উপস্থিত থাকি খুবেই ভাল লাগিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট বুদ্ধিজীৱী, শিল্পী, সাহিত্যিক সৈয়দ ছাদুল্লা ছাৰ, লগতে NK TVৰ জনপ্ৰিয় সাংবাদিক অনুপম চক্ৰৱৰ্তী দাদাক লগ পাই খুবেই ভাল লাগিল। আপোনালোকে এই মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন। আজিলৈ ইয়াতে এৰিছোঁ। সকলোকে পুনৰবাৰ নমস্কাৰ জনালোঁ। ধন্যবাদ।